সকলোকে নমস্কাৰ। পোনপ্ৰথমে আপোনালোক সকলোকে আদৰিছোঁ অসমীয়া নামৰ ইউটিউব চেনেলটোলৈ। আৰু কুকুৰটো দেখিছে নাই তেনেকুৱাকৈ দৌৰি আছে, যেতিয়া বগলী যদি পৰে এই খেদি থাকে। আৰু পাথৰৰ মাজত আহিয়ে আপোনালোকে ট্ৰেক্টৰ এখনো দেখিছে, ট্ৰেক্টৰখন চাইছে আৰু কেইজনমান মানুহে আলিৰ পাইবিলাক কাটি আছে, মানে কাষৰ যিখিনি আলিৰ কাষত মাটি থাকে সেই মাটিখিনি কাটি কাটি আলিটো চিধা কৰি দিছে। তেনেকৈ ময়ো কিছু সময় এই আলিটো পাইখিনি কাটাত কামত ব্যস্ত হৈ পৰিলোঁ আৰু লাহে লাহে কাটি আছোঁ, যাতে আপোনাৰ আলিটো জৰিয়তে আপোনালোকৰ পানীখিনি আপোনাৰ জোক মানে সিঁচিব পাৰোঁ, তালৈকে সিঁচিব পাৰোঁ। কাৰণ এটা সময়ত কেনেকুৱা হয় যে বৰিখিনিত আপোনাৰ পানী প্ৰায় নাথাকে আৰু দখিনিত বহুত বেছি পানী হৈ যায়। তাৰে পিছত আপোনালোকৰ যিহেতু বৰিত যিখিনি ঠাই আছে সেই ঠাইখিনিৰ পানীখিনি আপোনাৰ দলৈকে আহে, কিন্তু বৰিখিনিত পানী দিয়াৰ বহুত বেছি অসুবিধা হয়। তাৰ কাৰণে আলিৰ পাইখিনি কাটি আপোনাৰ যিখিনি ঠাইলৈ মানে পানী নিব বিচাৰে তেনেকুৱাকৈ বৈ কৰি দিয়া হয়, যাতে পানীখিনি আপোনাৰ বৈ আহিলে সেই ঠাইখিনিলৈকে নিৰ্দিষ্ট ঠাইখিনিলৈকে আপোনালোকে পানীখিনি নিব পাৰে। আৰু সময়ত যেতিয়া কঠীয়া ছিটুৱাব তাৰ আগমুহূৰ্তত আপোনাৰ যি ট্ৰেক্টৰে যেতিয়া হাল বাব আৰু তেতিয়াই আপুনি পানীখিনি ছিটুৱাত সুবিধা হ'ব আৰু আপোনালোকে দেখিছে এই গোটেই পাথাৰখিনি অতি ঘূৰি ঘূৰি আৰু মোৰ লগত এনেকৈ কাম কৰিব যায় মাজে মাজে। আৰু লৈ গেলি মানে বেলেগ একো নাই, মাত্ৰ এই পখিলা চখিলা দেখিলে যি দাউদে আৰু মুৰ্গী চুৰ্গীও খেদি থাকে, সেইটো কাৰণে মই নিবা বিৰাট অসুবিধা। আজিকালি তাইক মই নিনোৱে, কিন্তু আজি মানে মই যাওয়াৰ আগতে মানে তাই গম পাইছে আৰু কদালখন লোৱাৰ লগে লগে যে বেলেগ গেলে। তাৰপিছত এনেকৈ আপোনাৰ দেখিছে নহয় যে বৈবিলাক কাটিছোঁ আৰু মাজে মাজে খালবিলাক ৰাখি দিছোঁ, আৰু এনেকুৱাকৈ পানীবিলাক গৈ আছে। অলপ পানী এৰি দিছিলোঁ আৰু পানীখিনি এনেকুৱা খালবিলাক খুন্দি দিছোঁ যাতে পানীখিনি ৰৈ যায়। আৰু এটা আলি দি দিছিলোঁ সুন্দৰকৈ, আৰু সেই আলিটো দিয়াৰ পিছত আপোনালোকক মই যাবলৈ ওলাইছোঁ এনেকুৱাকৈ। আৰু আজি ইয়াত আপোনাৰ পেলাব দুদিনমান পিছত আমাৰো